ৰাতি আলমাৰীত থকা গৌতম বুদ্ধৰ ধ্যানমগ্ন মূৰ্তিটোলৈ চাই থাকোঁ। সন্মুখলৈ এখন হাত আহিব, আহি নোহোৱা হ'ব। ইমান ধুনীয়া, এইখন কাৰ হাত? বুদ্ধক পায়স দিয়া সুজাতাৰ। আনন্দক হেৰুৱাই ব্যাকুল হোৱা মল্লিকাৰ। প্ৰেমে জীৱন সলনি কৰি দিয়া আম্ৰপালিৰ। আলমাৰীৰ ভিতৰত জমা হৈ থাকে দীঘল অতীতৰ তিতা মিঠা বহু গোপন কাহিনী। প্ৰাপ্তিও নহয়, অপ্ৰাপ্তিও নহয়, তৃপ্তিও নহয়, অতৃপ্তিও নহয়। হয়তো সুৰ হেৰাই যোৱা কিছুমান আধৰুৱা গীতৰ কথা, শিল হৈ যোৱা জগতৰ সমস্ত চকলো, ছবি হৈ যোৱা পৃথিৱীৰ সমস্ত বেদনা। ময়ো চকু মুদি অনুভৱ কৰোঁ আন্ধাৰৰ বিশালতা, অনুভৱ কৰোঁ শীতল চিন্তাৰ স্বাধীনতা, অসীম সহনশীলতাৰ সাধনা। এই আন্ধাৰো এক প্ৰতীক্ষা সেই পোহৰৰ হাতখনলৈ। সেইবাবেই মই ৰৈ থাকোঁ অধীৰ আগ্ৰহেৰে, প্ৰশান্তিৰ গভীৰ আশাৰে আৰু এক নীৰৱ দুৰ্দান্ত ভালপোৱাৰে।